শিক্ষাৰ্থীসকল আমি লিখোঁতে বিভিন্ন কাৰণত প্ৰায় ভুল কৰা কিছুমান শব্দ আৰু সেই শব্দবোৰৰ শুদ্ধ ৰূপ সম্পৰ্কে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আহাচোন আমি সেই শব্দবোৰৰ মাজলৈ যাওঁ। প্ৰথম শব্দটো চোৱা, ওতঃপ্ৰোত। এইটো আচলতে ভুল। এই শব্দটো বহুত জনা শুনা মানুহেও ভুল কৰা দেখা যায়। কওঁতেও তেওঁলোকে ভুলকৈ কয় আৰু লিখোঁতেও মাজত বিসৰ্গ দি ওতঃপ্ৰোত বুলি লিখে। শুদ্ধ হ'ব আচলতে ওতঃপ্ৰোত। দ্বিতীয় শব্দটো হৈছে যাতায়াত। যাতায়াত শুদ্ধ। যাতায়াতটো ভুল, অৰ্থাৎ ইয়ত আকাৰ প্ৰয়োগ কৰিলেহে শব্দটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ শব্দটো হৈছে সমীচীন। সমীচীন শব্দৰ অৰ্থ হৈছে উচিত। সমীচীনটো লিখোঁতে আমি ভুল কৰোঁ। প্ৰথম চত হ্ৰস্বইকাৰ নহয়, দুয়োটাতে আচলতে দীৰ্ঘইকাৰ। মত দীৰ্ঘইকাৰ আৰু প্ৰথম চত দীৰ্ঘইকাৰ, এইটোহে শুদ্ধ। সাহায্য। সাহায্য বুলি আমি কওঁ। ৰেফকাৰ থকা শব্দটো আচলতে ভুল। ৰেফকাৰৰ প্ৰয়োগ নহয়। শুদ্ধ শব্দটো হৈছে সাহায্য। অন্তস্থ যত ইয়কাৰ, ৰেফকাৰৰ প্ৰয়োগ নহয়। ইয়াৰ পিছৰ শব্দটো হৈছে গৰীয়সী। গৰীয়সী মানে হৈছে শ্ৰেষ্ঠ। আমাৰ এখন সাহিত্য আলোচনীও আছে গৰীয়সী নামৰ। গৰীয়সী শব্দটো আমি ভুল কৰোঁ, ৰথ হ্ৰস্বইকাৰ দিওঁ, কেতিয়াবা আকৌ দন্তীয় সতো হ্ৰস্বইকাৰ দি দিওঁ। আচলতে ৰ দীৰ্ঘইকাৰ আৰু দন্তীয় সত দীৰ্ঘইকাৰ, এইটোহে শুদ্ধ। তাৰ পিছৰ শব্দটো হৈছে অত্যধিক। আমি কি কৰোঁ, অত্যাধিক বুলি কওঁ আৰু লিখোঁতেও আকাৰডাল দি ভুলকৈ লিখোঁ। শুদ্ধটো হৈছে অত্যধিক, আকাৰ নালাগে। জাত্যাভিমান। এই শব্দটোৰ অৰ্থ হৈছে কোনো উচ্চ জাতিত জন্ম হোৱা বুলি কৰা গৌৰৱ বা অভিমান। শুদ্ধ শব্দটো হৈছে জাত্যভিমান, আকাৰডাল প্ৰয়োগ নহয়। তাৰ পিছৰ শব্দটো হৈছে দূষণীয়। দূষণীয় মানে হৈছে দোষাৰোপ কৰিব পৰা ধৰণৰ বা নিন্দনীয়। দন্তীয় দত দীৰ্ঘকাৰে দু হ'লেহে শব্দটো শুদ্ধ হয়। আমি বহুতে কি কৰোঁ, দন্তীয় দত ঔকাৰ দি দিওঁ, সেইটো কিন্তু ভুল। এতিয়া আহিছোঁ এইটো শব্দলৈ, ফল্গোৎসৱ। ফল্গোৎসৱ মানে হৈছে ফাগুন মাহত পালন কৰা ৰঙৰ উৎসৱ। ফল্গোৎসৱ শুদ্ধ হ'ব ফ লয়গল্গ তাত দীৰ্ঘকাৰ, সেইটোহে শুদ্ধ। মৰিদ্যান। মৰিদ্যান শব্দটো ৰত হ্ৰস্বকাৰ প্ৰয়োগ কৰিলে ভুল হ'ব। ম ৰয়ুৰু অৰ্থাৎ ৰত দীৰ্ঘকাৰ, এইটোহে শুদ্ধ। নাইকিয়া। নাইকিয়াটো বহুতে আমি লিখোঁতে কি কৰোঁ, কত দীৰ্ঘইকাৰ দি দিওঁ। আচলতে এইটো কত হ্ৰস্বইকাৰ, নাইকিয়া। নেওগ। নেওগ হৈছে আহোম ৰাজত্বকালৰ এক বিষয়া, এক শ্ৰেণীৰ বিষয়া বা উপাধি বিশেষ। আমি ঔটোৰ ওপৰত চন্দ্ৰবিন্দু প্ৰয়োগ কৰোঁ, কিন্তু এই শব্দটোত ঔটোৰ ওপৰত চন্দ্ৰবিন্দুৰ প্ৰয়োগ নহয়। নৰমেধ যজ্ঞ। মেধ মানেই যজ্ঞ। নৰমেধ মানে মানুহ বলি দিয়া যজ্ঞ বিশেষ। ইয়াত আকৌ যজ্ঞ শব্দটো কোনো কাৰণত প্ৰয়োজন নাই, গতিকে শুদ্ধ শব্দটো হৈছে নৰমেধ। তাৰপিছত ৰাইজ। আমি বহুতে কি কৰোঁ, ৰাইজ সকল বুলি কওঁ বা লিখোঁ। ৰাইজ নিজেই এটা বহুবচন বুজোৱা শব্দ, গতিকে তাৰ পিছত আৰু সকল শব্দটোৰ কোনো প্ৰয়োজন নাথাকে। শুদ্ধ শব্দটো হৈছে ৰাইজ। পৰিবহণ। পৰিবহণৰ শেষৰটো সদায় মূৰ্ধন্য ন, দন্তীয় নহ'লে এইটো ভুল হ'ব। অনুদিত। অনুবাদ হ'লে দন্তীয় নত হ্ৰস্বকাৰ হয়, কিন্তু অনুদিত শব্দটোত দন্তীয় নত দীৰ্ঘকাৰ, এইটোহে শুদ্ধ ৰূপ। ধন্যবাদ।